সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ। আশা ৰাখিলোঁ আপোনালোকে চাই ভাল পাব আৰু ভাল লাগিলে আগবাঢ়ি যোৱাত সহায় কৰিব। তেনেহ'লে ব'লক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ মাছৰ পৰা। মাছ পুৰা বাচি থোৱা আছে, বনামগৈ এতিয়া। এইফালে আকৌ দেহা আহিলে টাউনৰ পৰা, জেঠাইকৰ লগত টাউনলৈ গৈছিলে। এইফালে মানে কিবাকিবি কৈ আছে, কিন্তু গান লাগি থকাৰ কাৰণে মই দিব নোৱাৰিলোঁ, কপিৰাইট লাগি যাব। সেইকাৰণে দেখুৱাই আছোঁ, তাৰ মুখে পাছত জনাই আছোঁ কি ল'লে কি নল'লে। এইফালে চাহ বনাই দিলোঁ সকলোৱে খাওঁ বুলি। এইফালে আকৌ মাছৰ তৰকাৰী বনাবৰ কাৰণে বিলাহী শাক চব কাটি দিছোঁ। এইফালে মাছ ফ্ৰাই কৰি আছোঁ, কৰি হ'বই অকণমান ভিডিঅ' কৰি দেখুৱাই আছোঁ, চাই থাকক সকলোৱে। ঠাণ্ডাত জুইৰ ওচৰৰ পৰা ৰ'দৰ তাপৰ পৰা আহিবলৈ মন নাযায়, হয়নে নহয় ক'বচোন। মাছ ফ্ৰাই কৰি হৈ গ'ল। এইফালে মই পিঁয়াজ জলকীয়া দি শাকখিনি ভাজি আছোঁ, ভাজি লৈ বিলাহীখিনি দি দিম আৰু মানে অকণমান ভিডিঅ' কৰিছোঁ বুলি কৈয়ে আছোঁ আৰু এইফালে বিলাহীখিনি মানে পূৰা সিজি গ'ল আৰু ইমান ধুনীয়াকৈ সিজিছে নহয়, কাৰণ মানে বিলাহীটো পূৰা পকা আছিলে। আৰু গৰম পানী কৰি থৈ আছে, দি দিলোঁ আৰু উতলা হওক আৰু মাছো দি দিলোঁ। মাছ দি দিয়াৰ পাছত আৰু উতলটো আহক, ধুনীয়াকৈ ধনিয়া চনিয়া দি দিম। দেখুৱাই আছোঁ তাৰপিছত কেনেকুৱা হয় তৰকাৰীকণ আপোনালোকক, আৰু এনেকৈ খাই ভাল পায়নে ক'বচোন দেই। আনফালে মাছৰ তৰকাৰী হৈ যোৱাৰ পিছত মই এয়া কচু বনাবলৈ লৈছোঁ। কচুখিনিৰ কাৰণে মই বিলাহী জলকীয়া আদা নহৰু পিঁয়াজ চব কাটি ল'লোঁ আৰু কাটি লৈ বনাই আছোঁ। আৰু এইফালে মাছৰ তৰকাৰীখন দেখুৱাই দিলোঁ, পূৰা একদম গৰম হৈ আছে, ধনিয়া দি দিলোঁ। আৰু এইফালে কেৰাহী পাতি লৈছোঁ কচু বনাবৰ কাৰণে। একদম চিম্পুলকৈ বনাম, কাৰণ মই কচু খাই বহুত বেছি ভাল পাওঁ। অলপমান জ্বলা হ'ব লাগে, মজা লাগে খাই, সকলোৱে খাই ভাল পায়নে। খাই আছে মাছ। গুণ নতুন পেণ্ট লৈ ল'লা, জেঠাইৰ লগত গৈ পেণ্ট লৈ ল'লা হা। তোমাৰ নামটো কৈ দিয়াচোন, কৈ দিয়া, বেয়া পাব নহয়, তেতিয়াহে মৰ্টন দিম আকৌ মই। কৈ দিয়া, হাই দি দিয়াচোন। নাজানে বুলি ভাবিছে তোমাক, হাই দি দিয়া, হাতেৰে দিয়া। আমাৰ ল'ৰাই জেঠাইকৰ লগত টাউনলৈ গৈ ইটো নতুন পেণ্ট আনি গ'ল একেবাৰে। ইফালে আমাৰ কচু হৈ গ'ল, কচু পূৰা বিলাহী একদম মানে সিজিয়ে থকা ন, সেইকাৰণে পূৰা একেবাৰে ভাঙি গৈছে। আৰু নহৰু আদা দিছোঁ, ইমান ধুনীয়া গোন্ধ ওলাইছে, খাবা আৰু আজি কচুখিনি দেখি খাওঁ লাগিছেনে। যদিহে খাওঁ লাগিছে কমেণ্ট এটা কৰিব দেই। মই কিন্তু কচু খাই বহুত ভাল পাওঁ। তেল মানে নেখাইছিলোঁ, কিন্তু এতিয়া মানে দেহা জন্ম হোৱাৰ পাছত মানে যিটো হিমগ্ল'বিনটো বহুত কম আছিলে, তেতিয়া কচু খাওঁতে এতিয়া মানে কচু খাই ইমানেই ভাল পোৱা হ'লোঁ নহয়। এইখিনিতো গোটেইখিনি অকল মোকে দিয়ে, মই খাবলৈও বেয়া নাপাওঁ, আৰু সেইকাৰণে অকণমান কচু দিওঁ। আৰু মানে একেবাৰে চিম্পুলকৈ বনাইছোঁ, মছলা দিয়া নাই, জলকীয়া দিছোঁ, আদা নহৰু আৰু বিলাহী পিঁয়াজ একদম দেখিছে মানে কেনেকুৱা হৈছে নাজানো আৰু, কিন্তু গোন্ধটো খুব ধুনীয়া ওলাইছে। আৰু জুইত বনোৱা বস্তু প্ৰতিটোৱে কিমান টেষ্টি হয় ন। সেইখিনি মোৰ কচু হৈ গ'ল। তাৰপাছত দেখুৱাই আছোঁ কি বনালোঁ, আৰু আমাৰ সেই আপোনালোকে দেখিলেই আৰু কিমানখিনি কি বনালোঁ সেইখিনি দেখুৱাই আছোঁ। আৰু দেখি খাওঁ লাগিছেনে নাই জনাব দেই। এইফালে আমাৰ ভাত ৰেডি হৈ গ'ল। ভাত কচু মানে ভাজি আৰু মাছৰ তৰকাৰী, দালি আছে, দালি নল'লোঁ আৰু এনেদৰে খাই লওঁ আৰু ভাত। একেবাৰে দেহাও শুলে, ময়ো শুলোঁ, ভাত পানী খাই এতিয়াহে একেবাৰে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কাৰণ কি হ'ল, ঠাণ্ডা দিনত আৰু দিনটো মানে ইটো সিটো কৰাটো বাদেই মানে কি হয়, ৰ'দটো দেখিলে আৰু বহাৰ পৰা উঠিবলৈ মন নাযায়, আৰু তেনেকৈ থাকোঁতে দিনটো আধা সময় তেনেকৈয়ে গুচি যায়। আৰু কি ক'ব, আৰু গাটো মোৰ বৰ এটা ভাল নহয়, একেবাৰে ঠাণ্ডা দিন বুলি আৰু তেনেকৈ গৈ আছে। আৰু কালিও মানে টোপনি মানে ক্ষতি হোৱা নিচিনাই হ'ল আৰু এইকেইদিন বিয়া, সেইকাৰণে ভাত পানী খাই শুই দিলোঁ। শুই এতিয়াহে উঠিছোঁ। উঠি মানে কিবাকিবি কাম কেইটামান আছিলে, কামকেইটা কৰি মেলি লৈ ভিডিঅ'টো বোলো একেবাৰে শেষ কৰি দিওঁ। আৰু দুপৰীয়ানো কিনো কেনেকৈ পাৰোঁ আৰু সেইখিনিকে অলপমান দেখুৱালোঁ আপোনালোকক। আৰু ভাল লাগিলে নাই কমেণ্ট এটা কৰি জনাব। আৰু যিহেতু ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা হ'ল, সেইকাৰণে সকলোৱে যাতে মনৰ আশাখিনি পূৰণ হয়, ভগৱানে দুখ দুৰ্গতিবিলাক সকলোৰে নাইকিয়া হয়, তাকেই প্ৰাৰ্থনা কৰিছোঁ। আৰু মোৰ ফালৰ পৰা জয় শ্ৰী ৰাম। সকলোৱে তেওঁক গৈতো দৰ্শন কৰিবগৈ নোৱাৰে, দৰ্শন দিবগৈ নোৱাৰে ন, সেইকাৰণে ইয়াৰ পৰাই এগছ চাকি জ্বলাওক, ধূপ জ্বলাওক, তেওঁ মানে ধূপ চাকি নজ্বলালেও অন্তৰৰ পৰা বা মনৰ পৰা ভাবক, তেতিয়াই তেওঁ পাব। তেওঁ দৰ্শন নকৰিলেও হ'ব তাত গৈ, যিহেতু আমি গৈ তাত দৰ্শন দিবগৈ নোৱাৰোঁ, সেইকাৰণে ইয়াৰ পৰাই তেওঁক মানে প্ৰাৰ্থনা কৰিছোঁ, যাতে আগন্তুক দিনবিলাক আমাৰ ভালে কুশলে যায়, সকলোৰে ভালে কুশলে থাকে। আৰু কি হ'ল, বিয়াকে এইকেইদিন মানে ইটো সিটো তেনেকুৱাই। আৰু এতিয়া নামঘৰ প্ৰতিষ্ঠা কৰা হ'ব। আকৌ মানে আমাৰ ঘৰতো সেয়া মানুহ ঢুকাইছে, যোৱা হোৱাই নাই, একেবাৰে সকামৰ ওচৰতহে যাম আৰু।
সেইকাৰণে মানে এইকেইদিন ইটো সিটোকৈ একদম দিন গৈ আছে, তথাপি তাৰ মাজতে অলপ অলপ ভিডিঅ' বনাই আছোঁ। আৰু আপোনালোকে জনাবচোন মোৰ মিনি ব্লগবিলাক চাই ভাল লাগেনে নে লং মানে ব্লগ চাই ভাল লাগে, জনাবচোন। আপোনালোকে জনালে মোৰো ভাল লাগে। আৰু যদিহে বেছি দীঘলকৈ কথা কৈ নাথাকোঁ আৰু আজি দুপৰীয়া টাইমটো কি পাৰোঁ কি নোৱাৰোঁ আপোনালোকক দেখুৱালোঁ। আৰু ভাল লাগিলে নিশ্চয় লাইক এটা কৰিব, কমেণ্ট কৰিব, এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ যদিহে আপোনালোকে মানে আগবাঢ়ি যোৱাত ভিডিঅ' বনোৱা সহায় কৰে, তেনেহ'লে আৰু ভালকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। এতিয়া যিখিনি বনাইছোঁ কিমান ধৰক আচলতে কি হয়, মানুহে ছাপোৰ্ট কৰিলেহে মন যায়। তো যিখিনি পাৰোঁ তাকে বনাই আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। আৰু তেনেদৰে চাগে ইমান ভালকৈ দিব পৰা নাই, কাৰণ তেনেকৈ ভিউছো নাহে, ছাবস্ক্ৰাইবো নাবাঢ়ে, নালাগে আৰু যিয়ে নহওক নিজৰ মনটো এটা ধৰক কিবা এটা ক্ষেত্ৰত মানে আগ্ৰহ থাকিলে মনটোৱে সেই বস্তুটোকে বিচাৰি থাকে কৰিবলৈ। সেইকাৰণে যিমানখিনিলৈকে পাৰোঁ, যেতিয়ালৈকে মন যায় আৰু বনাই থাকোঁ, পাছত যি হয় দেখা যাব। কাৰণ বেছি কৰিবও পাৰোঁ, নকৰিব পাৰোঁ, কোনো ঠিক নাই। কিছুমানৰ দেখি থাকোঁ, কিছুমান শ্বৰ্ট এটা দি দিলে, সাধাৰণ এটা শ্বৰ্ট দিলে 1K 2K ছাবস্ক্ৰাইব হৈ যায়, কিন্তু আমাৰ 100টা ছাবস্ক্ৰাইবাৰ হ'বলৈও এমাহৰ ওপৰত লাগে। সেইটোৱে মনটো বেয়াও লাগে সময়ত। তথাপিও যিখিনিয়ে মৰম দিছে সেইসকলক বহুত বহুত ধন্যবাদ। আৰু যিসকলে যদি কোনোবা যদি নতুনকৈ মোৰ চেনেলটোত আহিছে, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগবাঢ়ি যোৱাত সহায় কৰিব বুলি। আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে আমাক বহুত উৎসাহ দিয়ে, কিন্তু কিছুমান কিছুমান হেৰি মানুহৰ কাৰণে হয়তো এটা ছাবস্ক্ৰাইবাৰে একোৱেই তেনেকুৱা নহ'ব পাৰে। হয়তো তেওঁলোকৰ কাৰণে হাজাৰ হাজাৰ ছাবস্ক্ৰাইবাৰ এদিনতেই হৈ যায়, বা দুদিন তিনিদিনে নালাগে, কিন্তু আমাৰ এটা ভিডিঅ'তে মানে হৈ যায়। কিন্তু আমাৰ এটা দুটা নহয়, বহুতখিনি ভিডিঅ' দিয়াৰ পাছতো তেনেকুৱা নহয়। তথাপি উপায় নাই, যিয়ে নহওক যিমানখিনি পাৰোঁ মানুহে ভাল পালেহে কৰিব, বেয়া পালেতো নকৰে। ইমান ভাল লগা হয়তো দিবও পৰা নাই, যিয়ে নহওক ইমান বহলাই নাথাকোঁ। যদিহে আপোনালোকৰ চেনেল আছে তেন্তে প্লিজ কমেণ্ট এটা কৰি জনাই দিব, ময়ো আপোনালোকৰ ভিডিঅ' চাম। আৰু আপোনালোকেও জনাব মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু পুনৰ এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই।